हेलो फ्रेंड्स मोर हाथत এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আৰু এই নটা গজাল আছে। এতিয়া আমি কি কৰিব লাগে, এই আঠটা গজাল এই আঠটা গজাল এই কাঠডালৰ ওপৰত যি এটা গজাল আছে না, এই গজালটোৰ ওপৰত বেলেঞ্চ কৰিব লাগে। এই গজালটোৰ ওপৰত এইটো গজাল আছে, এই গজালটোৰ ওপৰত বেলেঞ্চ কৰিব লাগে। এতিয়া বেলেঞ্চ কৰিব লাগে। এতিয়া আমি আপোনালোকৰ কোনোবাই যদি মানে বেলেঞ্চ কৰিব পাৰে, 10 ছেকেণ্ড আপোনালোকক সময় দিছোঁ। 10 ছেকেণ্ডৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত বেলেঞ্চ কৰি এই গজালটোৰ ওপৰত বেলেঞ্চ কৰিবলৈ চেষ্টা কৰক। আৰু বেলেঞ্চ কৰিব যদি পাৰে তেনেহ'লে ফটো বা ভিডিঅ' কৰি মোক পঠাই দিব, বা জিমেইলত পঠাই দিব পাৰে, বা কমেণ্ট ছেকশ্যনত। এই 10 ছেকেণ্ড সময় দিছোঁ আপোনালোকক। 10 ছেকেণ্ড মই মিলাবলৈ ট্ৰাই কৰোঁ, গজালটোৰ ওপৰত মই কৰিবলৈ ট্ৰাই কৰোঁ 10 ছেকেণ্ডত। মই বেলেঞ্চ কৰিবলৈ ট্ৰাই কৰোঁ 10 ছেকেণ্ডত, আপোনালোকে ট্ৰাই কৰক। চাওক, মই দেখুৱাই দিছোঁ আপোনাক। যিটো আছে এনেদৰে সজাই ল'ব, এনেকৈ চেইন চিষ্টেম। এই যিকেইটা আমি গজাল লৈছিলোঁ চেইন চিষ্টেমত, এই গজালকেইটা এনেদৰে লৈ ইয়াত হেল্ল', মই এই এটা গজালৰ পৰা 8টা গজাল বেলেঞ্চ কৰি দিলোঁ। আৰু গাইজ, মই যিটো ভিডিঅ' দিলোঁ সেই ভিডিঅ'টোত আপোনালোকে 8টা গজাল নহয়, 12টা 15টা এনেদৰে মানে গজালটো যিটো গজালত বেলেঞ্চ কৰিম সেই গজালটো দুফালে সমান গজাল থাকিব লাগে। তেনেদৰে এই বহুকেইটা গজালো মানে গজালৰ চাইজ অনুসৰি বহুকেইটা গজালো বেলেঞ্চ কৰিব পাৰোঁ। এইটো এটা ব্ৰেইন ট্ৰিক্স ভিডিঅ' আছিল, মানে অলপ ব্ৰেইন কটালো কৰিব পাৰি। মানে কোনো কাম ইম্পচিবল নহয়, যে মই এইটো ক'বলৈ চেষ্টা কৰিছোঁ যে কোনো কাম ইম্পচিবল নহয়, কেৱল মানুহৰ মাথাটো ব্ৰেইনটো অলপমান খটাব লাগে, সেইখিনি কথাই, বেলেগ একো নহয়। গতিকে ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি নতুনকৈ আহিছে আপুনি মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে ব্ৰেইন ট্ৰিক্স, লাইভ হেক্স আৰু কিছুমান এক্সপেৰিমেণ্ট, কেমেষ্ট্ৰি ৰিলেটেড বা ফিজিক্স ৰিলেটেড কিছুমান এক্সপেৰিমেণ্ট পাবলৈ মই আগত দিছোঁ। বহুকেইটা এক্সপেৰিমেণ্ট দিছোঁ, মই দুটামান এক্সপেৰিমেণ্ট দিছোঁ মানে এই নতুন চেনেলটো, আৰু 2টাকে আগলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গতিকে